সোণৰ এনেকুৱা হিকলি এডাল পিন্ধা খুব আশা আছিলে গম পাইছে নাই এনেকুৱা চাইকেলৰ চেণ্ডেল পিন্ধি আছোঁ বুলি নাভাবিব কিবা এটা আনিলোঁ ৰ'ব দেখুৱাই আছোঁ দেই এইটো দেখিছেনে মিণ্ট্ৰাত আনিলোঁ দেই বেগ এটা আনিছোঁ দেখুৱাইছোঁ ৰ'ব ছোৱালীয়ে খালি খুলি এদাই দিলে বাৰু আগতীয়াকৈ খুলিলেই বস্তু এটা অহাৰ লগে লগে তাইক খুলি মানে এদাই দিয়ে গতিকে কি আনিলোঁ চব ইমান ধুনীয়া পাৰ্চ এটা আনিলোঁ দেখিছেনে আৰু এই ডালি মোক খুব মৰম লাগিছে বিশেষকৈ বেগবোৰ কি হয় এই বস্তুটোৱে বেয়া হৈ যায় লেডাৰ যদি আনো নহয় এৰ খাই যায় চক আপুনি হাতত লওঁ বুলি ক'লে চুটিকৈ ল'ব পাৰে দীঘলকৈ ডিঙিত এনেদৰে ভৰাই লওঁ বুলি ক'লে দীঘলকৈ ল'ব পাৰে বেগটো দেখিছে এনেকুৱা ডিজাইনৰ এইটো দুটা খাম্বা আছে মাজত এইফালে পইচা ভৰাওঁ বুলি ক'লে পাৰিব বেয়া নাই দেখা বস্তুটো ধুনীয়াই লাগিছে আৰু দামো বেছি নহয় 333 লৈছে দেই আৰু এইটো 333 টকাত কি বেয়া চাওকচোন কি ক'ব আৰু ল'ৰা ছোৱালীৰ লগত মাৰ্কেট যাব নোৱাৰোঁ যে ঘৰতে বহি বহি এইবোৰ বজাৰ কৰি থাকোঁ দেই আৰু এই বেগটোত যিমান সোপা মানে জিল ভৰাই দিছিলে চাব দেই দেখিছেনে সেয়া জিল সোপা চাওকচোন ইমান সোপা ভৰাই দিছে আমাৰ ৰিভান্সিয়ে প্ৰথমতে আনবক্সিং কৰিলে আৰু এতিয়া এইখন মোক কাম বঢ়াই আছে দেখিছে নাই কেঁচি এখন লৈ বহি গ'ল দেখিছে এইবোৰ এতিয়া ককায়েকো আহিব স্কুলৰ পৰা টুকুৰা টুকুৰি হৈ যাব যি কি নহওক কিন্তু মোৰ বেগটো ভাল লাগিছে কোনোবাই লয় যদি ক'ব মই লিংকটো বাৰু দি দিম যে কালাৰটোও ভাল লাগিছে আৰু এই বস্তুটো মোৰ বেছি ভাল লাগিছে মজবুত আছে ফাইনেলি ল'ৰাও স্কুলৰ পৰা আহি পালেহি দেখিছেনে চেহেৰা দেখিছে দুয়োটাই হেনো ৰেম্পত খোজকাঢ়িছে মডেল বনি আহিছে কোনটোক ভাল লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব বা